আমি 2025 যেটো নর্থ ইস্ট জোনৰ গুৱাহাটী ৰিজনৰ ভিতৰত আমাৰ নৰ্থ চানমাৰা জিপিসি নৰ্থ চানমাৰা ৰাবাৰ প্ৰডিউচাৰ সোসাইটিৰ যেটো জিপিসি সেন্টাৰ আছে গ্ৰুপ প্ৰসেসিং সেন্টাৰ এই গ্ৰুপ প্ৰসেসিং সেন্টাৰটো গুৱাহাটী জোনৰ ভিতৰত বেষ্ট জিপিসি সেন্টাৰ হিচাপে এইবাৰ সিলেক্ট হৈছে আৰু আজিৰ আমাৰ এই ৰাবাৰ বৰ্ডৰ পৰা বিষয়সকল আহি আমাৰ ইয়াতে এখন সভা অনুষ্ঠিত কৰি আমাক তেওঁলোকে আমাৰ এই এৱাৰ্ডৰ পুরো এৱাৰ্ডটো প্ৰদান কৰিলে তেওঁলোকে এই ক্ষেত্ৰত আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাবাৰ বৰ্ডৰ বিষয়সকলক ৰাবাৰ বৰ্ডৰ বিষয়সকল আৰু আমাৰ সোসাইটিৰ যিসকল উপদেষ্টা তথা আমাৰ যিখিনি এক্সিকিউটিভৰ সদস্য উপদেষ্টা আছে সকলৰে সহযোগতহে আজি আমি এই পৰ্যায় পাবৰ কাৰণে ইতিমধ্যে সক্ষম হৈছোঁ। প্ৰথম ইয়াতে আমাৰ টোটেল মেম্বাৰ্ছ আছে আমাৰ নৰ্থ চানমাৰা ৰাবাৰ প্ৰডিউচাৰ সোসাইটিৰ 700 মোটামুটি 350 বা 400 মান ইতিমধ্যে প্ৰডাকশ্যন কৰি আছে আৰু তেওঁলোকে আমি ইয়াতে সোসাইটিৰ লগত সম্পূৰ্ণ ডাইৰেক্টভাৱে জড়িত আছে। কিমান চনৰ পৰা আপোনালোকে এইটো আমাৰ এইটো আৰম্ভ হৈছিল 2002 পৰা 2002 পিছত 2004 পৰা আমাৰ এক্টিভলি মানে মাৰ্কেটিং সিস্টেমটো প্লাস প্ৰসেসিং সিস্টেম বিলাক চলি আহি আছে। সভাখনত মই ঘোষণা কৰিছোঁ আমি ইতিমধ্যে আমাক আৰু আমাৰ কাৰণে আৰু এটা ভাল খবৰ আমাৰ ৰাবাৰ বৰ্ডৰে সেইটো অন্য বিভাগত এইটো আছিল আমাৰ প্ৰডাকশ্যন ডিপাৰ্টমেণ্টৰ যিটো আমি জিপিসি পৰা এৱাৰ্ড পাইছোঁ এইটো প্ৰডাকশ্যন ৰাবাৰ ডিপাৰ্টমেণ্টৰ প্ৰডাকশ্যন বিভাগৰ আৰু এটি হৈছে আমাৰ এই মাৰ্কেটিং বিভাগ এইটো মাৰ্কেটিংটো আৰু এটা আমি পুৰস্কাৰ পাইছোঁ গোটেই নৰ্থ ইষ্টৰ ভিতৰত আমি বেষ্ট গ্ৰুপ মানে অনলাইন ট্ৰেডিঙৰ যিটো মানে পাৰফৰ্মেঞ্চ হোৱাৰ এৱাৰ্ড পাইছোঁ। সেইটো আমি অহা 19 তাৰিখে আমাক সেইটো আগৰতলাত আমাক সেইটো মাতিছে আগৰতলাত তেওঁলোকে এখন সভা পাতিছে তাতে আগৰতলাৰ চিফ মিনিষ্টাৰৰ তিনিখন উপস্থিত থাকিব এইখন সভাতে আমাক এৱাৰ্ডটো প্ৰদান কৰিছে।